গাইজ সকলোকে স্বাগতম জনাইছোঁ মৌজুদী ব্লগৰ আৰু এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো আজি অকণমান বেলেগ ধৰণে কৰিব বিচাৰিছোঁ, যেনেকৈ ডিম্পু বৰুৱাহঁতে কৰিছিলে লকডাউনৰ টাইমত অসমত থাকি পিনি ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰাইছিলে। ঠিক তেনেকেই মই আজি কৰাম। ইণ্টাৰনেশ্যনেল ট্ৰেভেল ঠিক নহয়, বস্তুটো এনেকুৱা হ'ব। আপোনালোকে হয়তো বিহু ফাংচন সকলোৱে চাইছে, মই চাব নোৱাৰিলোঁ। আমাৰ গোলাঘাটতে থাকোঁ, কিন্তু তিনিওদিন মই ব্যস্ত থকাৰ কাৰণে মই বিহু ফাংচন চাবলৈ যাব নোৱাৰিলোঁ। মানে আপোনাৰ ধৰক এনেকুৱা হ'ল কথাটো, জুবিন দা আহিছিলে, আমাৰ জুবিন দাকো চাবলৈ যাব নোৱাৰিলোঁ। বৰষুণ বতৰ দিলে, সেইদিনাখন যাব নোৱাৰিলোঁ। তাৰপিছত আকৌ তোমাৰ আহিছিলে নীল আকাশৰ অহা দিনাখন অফিচত অকণমান কাম আছিলে, চ' কাম থকাৰ কাৰণে যাব নোৱাৰিলোঁ। তাৰপিছত আহিলে তোমাৰ আমাৰ কুসুম কৈলাশ দা আহোঁতেও মই যাব নোৱাৰিলোঁ, যিহেতু সেইদিনাখনো অফিচত অকণমান কাম আছিলে, ব্যস্ততা বেছি আছিলে। চ' ব্যস্ততা থকাৰ কাৰণে মই যাব নোৱাৰিলোঁ। মোৰ কলিগে আছিলে, কলিগৰ ঘৰৰ ওচৰতে যিহেতু বিহু ফাংচনখন পাতিছিলে, চ' পতাৰ কাৰণে মই ভাবিলোঁ যে এটা কাম কৰিবলৈতো পাৰি, মই নিজেই চাবলৈ যাব পৰা নাই, এইটোতো বেলেগৰ থ্ৰুদিতো মই চাবলৈ যাব পাৰোঁতো। তেনেকুৱা ধৰণৰ কাম এটা কৰিব পাৰি। এজ লাইক এটা মানে কি বেলেগে ধৰণে মানে ভিডিঅ' কৰি দিব, মই তেনেকৈ চাম, বা অনলাইন ডাইৰেক্ট দেখুৱাব, মই তেনেকৈ চাম, তেনেকৈতো কৰিব পাৰি। চ' সেইটোকে ব্যৱস্থাটো কৰিলোঁ। ব্যৱস্থাটো কৰি কিনি পাছত তেখেতক ক'লোঁ যে তেখেতে ক'লে যে হ'ব ঠিক আছে, মই ভিডিঅ' কৰি দিম, তুমি চাব পাৰিবা কি আছে কি নাই কেনেকুৱা হ'ল। আৰু ঠিক আছে দেন বোলো। তেখেতৰ নামটো হৈছে কংকি গগৈ। কংকি বায়ে ভিডিঅ'টো কৰি দিলে আমাৰ কুসুম কৈলাশ দা, আৰু তাত বহুতো বেলেগ কুসুম কৈলাশ দাৰ লগত আৰু বেলেগ ছোৱালী এজনীও আহিছিলে। তাইও বহুত ধুনীয়া ধুনীয়া গান গালে। এজন আমাৰ মিমিক্ৰি আৰ্টিষ্ট আহিছিলে। মিমিক্ৰি আৰ্টিষ্ট বুলি নহয়, তেখেতে বহুত ধুনীয়া ধুনীয়া হেৰি কৰে। চ' তেখেতেও আহিছিলে, তেখেতৰো এটা ভিডিঅ' আছে, সৰু সৰু ক্লিপ আছে। চ' সেইবিলাকে আৰু তেনেকৈ ধৰণৰ বিহু সেইদিনাখন চালোঁ। চাই কিনি আপোনাৰ ভালেই লাগিলে। কিন্তু আপোনালোকে কেনেকুৱা পায় কি পায় নাজানো, তাৰ বিষয়ে আৰু যদি আপোনালোকে ভাবে ভিডিঅ'টো বনোৱাত ভাল হৈছে, চ' আপোনালোকে এবাৰ চাব ভিডিঅ'টো কেনেকুৱা হৈছে কি হৈছে জনাব। ধন্যবাদ। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো চাই যদি ভাল পায়, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদিহে প্ৰথম নতুন আহিছে চেনেলটোত, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো হিট কৰিবলৈ একদম নাপাহৰিব। কিয়নো বেল আইকনটো হিট নকৰিলে পাছত আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে আপডেট নাপাব। ধন্যবাদ। Careful with your pretty eyes and run with me. গুলপীয়া লাগি যায় ন, বালিয়া লাগি যায় ন। মোৰ শ্ৰীমতীৰ তদুৰ অৱস্থা। শ্ৰীমতীয়ে ক'লে নহয়, তুমি প্ৰথমবাৰৰ কাৰণে জোনাকী নগৰ আগতে বিয়া হ'বৰ সময়ত মুচিৰ তাত অৰ্ডাৰ দি জোতাযোৰ চিলাই লৈছোঁ। যোৱাকালি সন্ধিয়া আলনাডালৰ তলতে চাই দেখিছোঁ জোতা একেবাৰে জিভা মেলি আছে বাপেকে। পিন্ধিব পৰা অৱস্থাত নাখায়। এতিয়া শ্ৰীমতী ক'লো বোলো হ'ব দিয়া, মোৰ চামৰা চেণ্ডেল এযোৰ আছে নহয়, সেইযোৰকে পলিচ কৰি চিকচিকাকৈ দাম। নাই, সেইটো কথা নহ'ব দেই। তুমি এতিয়াই যোৱা, এতিয়া ফেঞ্চি বজাৰলৈ যোৱা। এক ঘৈণীয়েকৰ কাজিয়া নালাগে বুলি লাগে, মোৰো লাগে। দুদিন মৰলে মাত বল নাই দিয়া, তৃতীয় দিনাখন চুচুক চমাকে আহি পেটটো ভাঙে আৰু। যোৱা বছৰ ঘটনা এটা কৈছোঁ, মোৰ নিজৰ ঘটনা দেই, বেলেগৰ কথা কোৱা নহয়। যোৱা বছৰ কি হ'ল, ৰাতি 10টামান বজাত মোৰ শ্ৰীমতীৰ একদম দুব্বাদল কাজিয়া। একেবাৰে যি বস্তু মোৰ গালে দলিয়াইছে, ফুলদাৰি কাপ পেৰিয়াই এতিয়াও দাগ এটা আছে এইখিনিতে। আৰু ময়ো কিবা কিবি দলিয়াই দিছোঁ। এটা সময়ত
শ্ৰীমতীয়ে এনেকুৱা এটা কিলাকতি মাৰিলে নহয় মোক কামিহা এতিয়াও বিষাই থাকে মাজে মাজে বিষাই থাকে আৰু কিলাকতিটো মাৰি চিধা তেওঁ নিজৰ শোৱনি কথা পালেগৈ বহুত এইবাৰহে খা ভাত আজিতো ৰাতিটো মই তেওঁলোকক শুব নোৱাৰিম আৰু ৰাতি তেওঁলোকক খোৱা মানে গোটেই ৰাতিটো কিলাকতি খাই থাকিব লাগিব তোক দেখিকে না মৰম লাগিব তোক দেখিকে না ভাল পাইছে নাইছে তই নগা পাহাৰ লাগাছ মই দেখা ভয়াম লাগাছো তোক নিদিয়ে গাননে মুদে মৰম বুজে ইয়াত মিন্ময়দা বহি আছে ঠিক আছে প্ৰথমতে ছোৱালীবিলাকৰ পৰা আৰম্ভ কৰোঁ ছোৱালীবিলাকে গাব লাগিব আছে নাই ৰেডি নাই আন্ধাৰ কৰি ল'ব যদি লাজ কৰে হাত ধৰি নালাগে কোনে কোনে গাব ঠিক আছে আন্ধাৰ কৰি দিয়ক এবাৰ ছোৱালীখিনিয়ে গাব এক মিনিট আচ্ছা লাস্টের ভাবে সিও ছেলেগুলোকে ঘোরা নাই কি হয়েছে ল'ৰাবিলাকে নচাতকৈ হাত চকৰি এটা দিয়কচোন এইবাৰ নাচনী নচুৱাইছে আমি আচ্ছা জানিছে কিন্তু দেই ভাল লাগিছে তাৰমানে ডেকাসকলে এবাৰ নাচকচোন মোৰ লগত চাওঁ হাত চাপৰি দিয়ক আপোনালোকে হাত চাপৰি দিয়ক ডেকাসকলে নাচকচোন Pinati boys again, pinati boys again, boys nakamata. Asa kopai pilauka, asa kopai pilauka. Ebar
নাচিব লাগে আমাৰ লগত এনে আপোনালোকে হাত চাপৰি দিব দেই সঁচাকৈ জোনাকী নগৰৰ কিন্তু ডেকাসকল বিহুৱা বিহুৱা লাগিছে দেই বিহুৱা হয়নে নহয় মোৰ কিন্তু বিহুৱা বিহুৱা লাগিছে মোৰ ভাল লাগিছে এবাৰ আকৌ হাত চাপৰি এটা দিয়ক আমাৰ ডেকাসকলৰ কাৰণে সঁচাকৈ ভাল লাগিছে আটাইয়ে একেলগে এবাৰ গাব লাগে মোৰ আকৌ এবাৰ সকলোৱে সহযোগ কৰিব মই গানটো গাইছোঁ সকলোৱে একেলগে নাচিম একেলগে ফূৰ্তি কৰিম ৰেডি নে ঠিক আছে
I don't see, I simply don't hide back in back. I don't see, don't hide back in back. Oh, I don't see, I simply don't hide back in back. Oh, I don't see, I simply don't hide back in back.